নগা দুষ্কৃতিকাৰীৰ কবলৰ পৰা অসমৰ ভূমি বনজ সম্পদ আৰু জনসাধাৰণৰ জীৱন সম্পত্তি ৰক্ষণাবেক্ষণ দিয়াত অসম চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সন্থাই হাতে হাতে প্লেকাৰ্ড লৈ অসম নাগালেণ্ড সীমা সমস্যা স্থায়ী সমাধান কৰক সীমান্তবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষা সুনিশ্চিত কৰক অসমৰ ভূমি অক্ষত ৰখাৰ ব্যৱস্থা কৰক বুলি প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে নগা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাক লৈ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে অসম চৰকাৰ হুঁচিয়াৰ নো সলিউশন নো ৰেছ অসম চৰকাৰৰ কাম নাই সীমান্তবাসী সুৰক্ষা দিব নোৱাৰা অসম পুলিচ হাই নগা দুষ্কৃতিকাৰীলৈ ভয় কৰা অসম চৰকাৰ হাই ইত্যাদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী নগা দুষ্কৃতিকাৰী কবলৰ পৰা অসমৰ ভূমি বনজ সম্পদ আৰু জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াত ব্যৰ্থতাৰ প্ৰতিবাদত আমি আজি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু মূল কথাটো হ'ল একে মাহতে নগা দুৰ্বৃত্তই ৩টাকৈ দুষ্কাৰ্য সংঘটিত কৰাৰ পিছতো অসম চৰকাৰখনে এতিয়ালৈকে পিছ হুকি থকাৰ কাৰণটো কি চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ সেইদিনাখন MV পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱত 93 ঘৰ মানুহৰ নগা দুৰ্বৃত্ত আহি অগ্নিসংযোগ কৰাৰ পিছতো আজি পৰ্যন্ত কিয় নগা দুষ্কৃতিকাৰীৰ ওপৰত তেখেতলোকে কোনো ধৰণৰ আসলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে সেই কথাটো কিন্তু ৰাইজে প্ৰশ্ন কৰাটো উচিত বা ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে তাৰ লগে লগে চুঙাজানৰ দুৰ্গাপুৰ গাঁৱৰ এজন আসলে অসমীয়া ব্যৱসায়িক তেখেতলোকে টকা দাবী কৰি তেখেতক যি অপহৰণৰ প্ৰচেষ্টা চলাইছিল তাৰ পিছতো কিন্তু অসম চৰকাৰখনৰ কোনো ধৰণৰ আমি তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল সেইদিনা উচ্ছেদৰ পিছৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত যি অসম চৰকাৰে বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি গছপুলিসমূহ ৰোপণ কৰিছিল এই গছপুলিসমূহ আসলে নগা দুষ্কৃতিকাৰী আহি কাটি তহিলং কৰি দিয়া আমাৰ পৰিলক্ষিত হ'ল আমাৰ প্ৰশ্নটো হ'ল যে কিমান নগা দুৰ্বৃত্ত আৰু কিমান পৰ্যায়ত তেখেতলোকে দুষ্কাৰ্য সংঘটিত কৰিলে অসম চৰকাৰ তথা অসমৰ প্ৰশাসনে হাৰ পাব সেই কথাটো কিন্তু লক্ষণীয় বিষয় তাৰ লগে লগে কেন্দ্ৰত NDA চৰকাৰ নাগালেণ্ডত NDA চৰকাৰ আৰু অসমত NDA চৰকাৰ থকাৰ পিছতো এতিয়াই যদি অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমা সমস্যাটো সমাধান নকৰে এই আসলে সমস্যাটো কেতিয়া সমাধান হ'ব সেই কথাটো কিন্তু সকলোৱে প্ৰশ্ন কৰা উচিত আৰু আমি ছাত্ৰ সন্থাই প্ৰশ্ন কৰিব বিচাৰোঁ যে অসমৰ যিগৰাকী প্ৰতাপী মুখ্যমন্ত্ৰী তেখেত নেডাৰ আহ্বায়ক হৈ থকাৰ পিছতো কিয় আসলে নগাৰ দপদপনিলে তেখেতে ভয় কৰে বা নগা দুৰ্বৃত্তৰ ওপৰত কিয় আসলে তেখেতলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ তেখেতলোকে ভয় কৰে বা পিছ হুকি আহে সেই কথাটো কিন্তু আমি ছাত্ৰ সন্থাই তেখেতলোকক প্ৰশ্ন কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু যেতিয়ালৈকে নগা দুষ্কৃতিকাৰীৰ উপদ্ৰৱ বা অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান নহ'ব তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ কাৰ্যসূচী অব্যাহত থাকিব আসলে অসম নাগালেণ্ডৰ সীমা সমস্যা আসলে এইটো নতুন নহয় আমি বিগত সময়তো ছাত্ৰ সন্থাই কৈ আহিছিলোঁ যে এই সীমা সমস্যা স্থায়ী সমাধান লাগে তাত বসবাস কৰা আচলতে খিলঞ্জীয়া ৰাইজ আচলতে তেওঁলোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষা সুনিশ্চিত কৰিব লাগে এই ক্ষেত্ৰত আচলতে অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিভিন্ন সময়ত আচলতে নগা দুষ্কৃতিকাৰী আচলতে নগা দুৰ্বৃত্ত আহি অসমৰ খিলঞ্জীয়া ৰাইজক আচলতে ভয় ভাবুকি প্ৰদান কৰিব নগা প্ৰশাসনে আহি ভয় ভাবুকি প্ৰদান কৰিব তাৰ পৰিপ্ৰেক্ষিতত আচলতে অসম চৰকাৰ অসম প্ৰশাসনে আচলতে বিভাগটো আচলতে চকুমুটা কুলি ভাও ধৰি থাকিব তাতে এনে ক্ষেত্ৰত কেতিয়াও হ'বলৈ দিয়া নহ'ব আচলতে কেইদিনমানৰ আগত আচলতে যিকেইটা স্থান আচলতে উচ্ছেদ হৈছিলে উচ্ছেদৰ পাছত সেই স্থানসমূহত আচলতে ৰেংমা সংৰক্ষিত বনাঞ্চল আচলতে স্বয়ং মুখ্যমন্ত্ৰীজনে নিজেই আচলতে সেই বনজ সম্পদ আচলতে গঢ়ি তোলাৰ ক্ষেত্ৰত আচলতে ৰেংমা বনাঞ্চলখন পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছিলে গছপুলি ৰোপণ কৰিছিলে তেওঁ স্বয়ং মুখ্যমন্ত্ৰীজনে কোৱাৰ পাছতো আচলতে তেওঁ ইয়াত আহি উপস্থিত নহয় নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীজনে উপস্থিত হৈ বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিলে তাৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ ব্যৱস্থা অসম চৰকাৰ বা অসম প্ৰশাসনে ল'বলৈ সক্ষম নহ'ল বিভিন্ন সময়ত আচলতে তাৰ আচলতে যিটো নিউট্ৰেল ফ'ৰ্চ বাহিনী আছে CRPF বাহিনীটো তেওঁলোকৰ আচলতে ৰহস্যজনক ভূমিকা আচলতে আমি ইতিমধ্যে কৈ আহিছিলোঁ কিন্তু এই কথা কিন্তু জল পটপটকৈ আচলতে সাধাৰণ ৰাইজৰ মাজত আচলতে ওলাই পৰিছে আৰু বিভিন্ন সাধাৰণ ৰাইজৰ প্ৰশ্ন হৈছে যে তাত থকা খিলঞ্জীয়া ৰাইজৰ যে ভূমি অক্ষত থাকিব নে নাথাকে তাত থকা খিলঞ্জীয়া ৰাইজৰ আচলতে তেওঁলোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষা হ'ব নহয় কিন্তু তেওঁলোকৰ আচলতে ভয় বিভিন্ন ধৰণৰ আচলতে ভয় আৰু বা প্ৰত্যাহ্বান আহিবলৈ ধৰিছে এনে কাৰ্যমন্থা আমি কেতিয়াও ছাত্ৰ সন্থাই আচলতে হ'বলৈ নিদিওঁ আৰু অসম চৰকাৰ গৰিহণা দিছোঁ যি তেওঁলোকে যে অনতিপলমে এই ক্ষেত্ৰত যে ব্যৱস্থা গ্ৰহণ কৰক আৰু তাত যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছে এই পুনৰ বনানীকৰণৰ ক্ষেত্ৰত তেওঁলোকে যি পদক্ষেপ এই পদক্ষেপ আচলতে এটা সুনিশ্চিত কৰিবলৈ আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ